বান্ধৱীসকল গুড মৰ্ণিং সকলোৰে দিন ভালে কুলে যাওক আৰু মই আজি নতুনকৈ এটা আকৌ ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ যদি কিবা ভুল চুল হয় আপোনালোকে শুধৰাই দিব কাৰণ মই তেনেকৈ ইমান নাজানো আৰু নতুনকৈ আৰম্ভ কৰিছোঁহে যিহেতুকে আপোনালোকক শিকিবলগীয়া বহুত আছে মই বেয়াও নাপাওঁ যদি ভুল জগত থাকে আৰম্ভ কৰিব ৰ'দটো দেখিছে একদম আজি ফালি চিলি ওলাইছে আৰু প্ৰথম কথাটো হৈছে এতিয়া 10টা বাজিলে মই টেনিক এপাক ফুৰাব নিব লাগিব কাৰণ ছাৰে এপাক ফুৰি আহিবই যাবলৈ পূৰা ৰেডি হৈ আছে আপোনালোকে চাই যাব দেই এইজোপা আমাৰ ঘৰৰ ফ্ৰণ্টত বাগানভেলীয়া ফুল চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে ৰাতিপুৱা ৰেডি আছে জলপান খাবৰ কাৰণে আৰু এয়া তাৰ জলপান ৰেডি আচলতে তাক মই ৰাতিপুৱা সময়ত মেৰিগ'ল্ড বিস্কুট আৰু অকণমান দৈ তাক ৰাতিপুৱা দৈটো খুৱাব লাগে কুকুৰক তেতিয়া সিহঁতৰ গেছৰ প্ৰব্লেম নহয় আৰু সিহঁতৰ যিবিলাক নোম থাকে এইবিলাক অলপ হেল্ডি হয় সেইটো কাৰণে গেছৰ কাৰণে দৈটো দিব লাগে খুৱাব লাগে সি এতিয়া সি নিজে নাখায় দেই এয়া কৰি আছে এয়া নিজে নাখায় এয়া নিজে মই দিছোঁ নাখায় এয়া 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 এনেকৈ থাকিব এয়া 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 মই খুৱাই দিব লাগিব তাক এয়া এয়া মোচন তাৰ এটা বস্তু দেখাম দেই মই কম শুনিব আইতা ঘৰত যাবা আইতা ঘৰত মই আইতা ঘৰত যাওঁ হা মই আইতা ঘৰৰ পৰা আহোঁগৈ মই আইতা ঘৰলৈ যাওঁ আইতা ঘৰলৈ যাবা আহা যোৱা যদি আইতা ঘৰলৈ যাব এতিয়া বেছি এনেই দৌৰা দৌৰি নকৰিবা দেই নিজে সোমাব আইতা ঘৰৰ কোনটো কিন্তু চিনি পায় আইতা ঘৰৰ কোনটো সেইটো জানে গৈ আছে বেল নাই আইতা ঘৰত নিজে সোমালগৈ আইতা ঘৰ চিনি পায় আইতা ঘৰলৈ যাওঁ বুলি কওঁতে একেবাৰে চিনি পাইছে কোন কোনে সোমাইছে আইতা ঘৰলৈ আহিছেহে আকৌ আইতাই আশীৰ্বাদ দিছে জান আমাৰ ঘৰত যোৱা দেখিছে আহিয়ে টেনি আৰু পুচু দুইটা এনেকেই লাগি থাকে বিচনাখন পাৰিও মই শান্তি নাপাওঁ এনেকৈ দুইটা দিনটো লাগি থাকে মাতিম আপোনালোকে চাব দেই টেনিক ষ্টাইল কৰিবলৈ মাতিম সি দৌৰি আহিব জান আহা ষ্টাইল কৰিবা আহা ষ্টাইল কৰিব আহিছে ষ্টাইল কৰা আহি আহা জান এতিয়া ষ্টাইল কৰিব লাগিব নহয় ষ্টাইল কৰিব আহিছে এতিয়া চব স্প্ৰে মাৰিব পাউডাৰ সানিব চব কৰিব এতিয়া দিনৰ 2:40 হৈছে তাৰ বাইক আহিবৰ সময় হৈছে ৰখি আছে গাড়ী আহিব চাবৰ কাৰণে দেই এতিয়া আহিলে চাব কিন্তু সি ৱেইট কৰি আছে কি কৰিব সেইটো চাব এই বাইক আহিছে দৌৰি আহিছে সোমাবৰ কাৰণে দেই ভিতৰত যাব একদম ডাইৰেক্ট বিচনাৰ ওপৰত উঠিবগৈ এয়া এতিয়া মৰম কৰি নিদিয়ালৈকে তাৰ শান্তি নহয় অকণমান মৰম কৰি দিব তেতিয়া তাৰ শান্তি আৰু তেতিয়া আৰু নকৰালৈকে কিন্তু সি শান্তি নাপায় এতিয়া 4টা বাজিল এয়া আমি দুইটা ওলাই আহিছোঁ এয়া নামঘৰ আমাৰ ঘৰৰ লগতে আৰু সেইফালে গ'লে আমাৰ ঘৰ আৰু আমি দুটা এতিয়া টেহেল মাৰি আছোঁ এয়া তেওঁ ৰখি থাকিব মই ৰখীয়া হৈ থাকিব লাগিব কাম নাই ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ সন্ধিয়া এবাৰ আৰু এবাৰ ৰাতি এয়াই কৰি থাকিব লাগে ইয়াৰ লগত তাকে যদি নকৰোঁ ঘৰত এইজনা সদস্য আকৌ আমাৰ তিনি বন্ধু দেই আমাৰ ঘৰলৈ যোৱা অহা চলি থাকে তেখেতৰ এয়া এতিয়া বহি আছে বিশ্ৰাম কৰি আছে
এয়া ৰাস্তালৈ ওলাই আহিলে বাটৰ মানে ৰাস্তাৰ কুকুৰবিলাক থাকে নহয়, ইয়াৰ মানে চবৰে লগতে এইবিলাক কাজিয়া লগা ধান্দা কৰি থাকিব। এই মানুহ ঘৰত আছে দেশী কুকুৰ এটা, তাৰ লগত সদায় সি এনেকৈ লাগিব যায়, লোকৰ ঘৰত গৈ গুণ্ডামি কৰিব যায়। কুকুৰটোৰ যেন একদম গ্ৰিল ভাঙি উলিয়াই আনি সি কাজিয়া লাগিব। এতিয়া ভাগৰ লাগিছে, ব্লেংকেটৰ তলত সোমোৱা ধান্দাত এয়া পৰি আছেহি, শুব মানে অকণ টোপনি আহিছে। এতিয়া সন্ধিয়া জলপান অকণ খাই সি শুব আৰু তাৰপিছত অলপমান খেলিলে, তাৰপিছত মালিচ অকণ কৰি দিলোঁ। এতিয়া পূৰা নাক বজাই শুইছে। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই।